আজি 1 মে অৰ্থাৎ শ্ৰমিক দিৱস। সকলোকে শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাই আজিৰ ব্লগটো আৰম্ভণি কৰিবলৈ ওলাইছোঁ। তো চাই থাকক ভিডিঅ'টো। যিহেতু লোকসভা ইলেকশ্যনৰ সময় সমাগত, সেয়েহে দ্বিতীয়বাৰৰ কাৰণে ইলেকশ্যন ট্ৰেইনিঙলৈ গৈ আছোঁ। শ্ৰমিক দিৱসৰ বাবে যান বাহন কম, সেয়েহে ব্যক্তিগত কাৰ লৈ ট্ৰেইনিঙলৈ আহিব লগা হৈছে। এতিয়া আকৌ দুধনৈত অৱস্থিত ব্ৰহ্মপুত্ৰ হোটেলত প্ৰৱেশ কৰিলোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ হোটেলৰ ভিতৰ চৰা। স্পেচিয়েল চাহ অৰ্ডাৰ দিলোঁ। আপোনালোকৰ গাখীৰ চাহ প্ৰিয় হয়নে নহয়? মোৰ কিন্তু গাখীৰ চাহ বহুত প্ৰিয় হয়। এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ। ফাইনেলি গন্তব্যস্থান অৰ্থাৎ PR গভট হায়াৰ ছেকেণ্ডেৰী এণ্ড MP স্কুল গোৱালপাৰা আহি পালোঁ, য'ত আমাৰ ইলেকশ্যন ট্ৰেইনিংটো হ'ব। যিহেতু আজি ট্ৰেইনিঙত গ্ৰুপিং, সেয়েহে ছাৰসকলক ফোনযোগে বাৰ্তালাপ কৰি লগ কৰিলোঁ। সকলোবোৰ ছাৰ অহাৰ পিছত মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিং আৰম্ভ কৰি দিলে। আৰু মাষ্টাৰ ট্ৰেইনাৰসকলৰ ভিতৰত এজন মই পঢ়া কলেজৰ প্ৰবক্তা আছিলে। সঁচাকৈ লগ পাই খুব ভাল লাগিল। আৰু এনেকৈয়ে ট্ৰেইনিঙৰ বিষয়বস্তুসমূহ প্ৰজেক্টৰৰ সহায়ত বুজাই দিলে। এতিয়া আকৌ চাহ বিৰতি। After the break, our training started again. The trainer discussed about mock poll. এতিয়া আকৌ আমাক দুপৰীয়াৰ আহাৰ যোগান ধৰিছে। এয়া হৈছে ভাত, দালি, ভাজি, তিয়ঁহ আৰু মাছ। A few moments later. দুপৰীয়াৰ আহাৰ খাই অলপ বাহিৰলৈ ওলাই আহিলোঁ, অৰ্থাৎ দোকানলৈ বুলি। এতিয়া আকৌ আমাৰ ট্ৰেইনিঙৰ ছেছন আৰম্ভ হ'ল। এতিয়া আমাৰ ট্ৰেইনিঙৰ শেষৰ ছেছন হেণ্ডছ অন, অৰ্থাৎ EVM কেনেকৈ কানেকশ্যন কৰে, মক পল ষ্টাৰ্ট কেনেকৈ কৰে, চিল কেনেকৈ কৰে আৰু এক্সুৱেল পল কেনেকৈ আৰম্ভ কৰিব লাগিব, এই বিষয়ে মাষ্টাৰ ট্ৰেইনাৰসকলে সুন্দৰকৈ বুজাই দিয়ে। ফাইনেলি আমাৰ আজিৰ দিনটোৰ ট্ৰেইনিং শেষ হ'ল। এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। খুব ভাগৰুৱা ফিল কৰি আছোঁ। ইপিনে আকৌ পাহাৰ কাটি 4 লেনযুক্ত ৰাস্তাৰ বাবে মাটি লৈ গৈ আছে। বৰষুণ নাই বাবে চাৰিওপিনে ধূলিময় হৈ গৈছে। তাৰোপৰি ৰাস্তাৰ কাম চলি আছে। ইপিনে আকৌ ৰাস্তাৰ কাম তীব্ৰ গতিত চলি আছে। ফ্ৰেণ্ডছ, হাতী ভালকৈ চাওক হাতীটো। দেখিছেনে হাতীটো? জুম কৰি দিছোঁ ৰ'ব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।